নমস্কাৰ সহজ আখল চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মাটি দালি, ঔটেঙা আৰু কাঠআলুৰ এখন টেঙা তৰকাৰী ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। কাঠআলু, মাটি দালি, ঔটেঙা এই তৰকাৰীখন খাবলৈ বহুত সোৱাদ লগা হয়। অসমীয়া এখন থলুৱা খাদ্য হয় তৰকাৰী। এই তৰকাৰীখন আমি কেনেকৈ বনালোঁ তাৰ কাৰণে আমি ৰেচিপিটো চাব লাগিব। আহকচোন তেতিয়াহ'লে। মই মাটি দালি তিয়াই থৈছিলোঁ। তিয়াই থৈ পেলাই প্ৰায় এঘণ্টামান সময় তিয়াই থৈছিলোঁ। তিয়াই থওঁতে বাকলিটো কোমল হৈ গ'ল আৰু ঘঁহি ঘঁহি ধুই দিওঁতে বাকলিটো এৰাই গৈছে। আৰু এইটো ঔটেঙা, এই ঔটেঙাটো মই কাটি ল'ম। কাটি তাৰ পৰা কোমল ভিতৰৰ টুকুৰাবিলাক উলিয়াই ল'ম। আৰু এইটো কাঠআলু মই সৰু সৰুকৈ টুকুৰা কৰি বাকলি গুচাই কাটি ল'ম। আজিকালি বজাৰত যিকোনো সময়তে পোৱা যায় কাঠআলু বা ঔটেঙা। এতিয়া মই এইখিনি ঠিক কৰি ল'ম। আৰু তাক পুৰণ দিবৰ কাৰণে মই পিঁয়াজ লৈছোঁ, শুকান জলকীয়া, পাঁচফোৰণ আৰু তেজপাত। এইখিনি দিয়ে তৰকাৰীখিনি মই তেল মাৰিম। কাঠআলু টুকুৰা কৰি কাটি ল'লোঁ। আৰু ঔটেঙাও মই কাটি যিখিনি টান অংশ আছিল সেইখিনি পেলাই দিছোঁ আৰু কোমল কেইটুকুৰামান উলিয়াই লৈছোঁ। আৰু এতিয়া মই এটা কুকাৰ লৈছোঁ, প্ৰেছাৰ কুকাৰ। তাতে মই মাটি দালিখিনি দিছোঁ। মাটি দালিখিনি মই বাকলি গুচাই চাফা কৰি লৈছিলোঁ। এইখিনি মই দি দিছোঁ। এটা দুটা অকণমান বাকলি আছে, একো নহয়। আৰু কাঠআলু কেইটুকুৰাও দি দিছোঁ। আৰু লগতে ঔটেঙা কেইডোখৰ দি পেলাই মই তিয়াই পেলাই কোমলাই লোৱা যিহেতু কাৰণে বেছিকৈ চিটি মাৰিব নালাগে। এটা চিটি মাৰিলেই ধুনীয়াকৈ সিজি যাব। আৰু ইয়াতে মই পানী দিছোঁ জোখত আৰু লগতে নিমখো দি দিম। নিমখো দি দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ এটা হুইচেল মাৰি সিজাই ল'ম। ধুনীয়াকৈ হৈ গৈছে, এটা হুইচেল মাৰিছে। এনেকৈ বনালে মাটি দালি তৰকাৰী খাবলৈ খুব ভাল লাগে। ধুনীয়াকৈ সিজি গ'ল। বেছিকৈ সিজাব নালাগে। বেছিকৈ সিজালে বহুত বেছি আঠা আঠি বিজলুৱা হৈ যায়। সেইকাৰণে এটা হুইচেল মাৰিলে ধুনীয়াকৈ হৈ যায়। ঔটেঙা আৰু কাঠআলু এটুকুৰা ধুনীয়াকৈ সিজি গৈছে, কিন্তু ভাঙি যোৱা নাই, গোটা হৈ আছে। এনেকৈ সিজাই ল'ব লাগে। আৰু মই এতিয়া এখন কেৰাহী পাতি দিছিলোঁ। কেৰাহীখন গৰম হৈছে। ইয়াত এতিয়া মই জোখমতে তেল দিছোঁ। বেছি তেল দিব দৰকাৰ নাই। প্ৰায় 3-4 চামুচমানৰ জোখাই দি দিছোঁ। আৰু তাতে 1 চামুচ মই পাঁচফোৰণ দিছোঁ। ভালকৈ এইখিনি ফুটি ধুনীয়াকৈ ফুটি গৈছে। আৰু ইয়াতে মই শুকান জলকীয়া দিছোঁ আৰু তেজপাত দিছোঁ আৰু পিঁয়াজখিনি দি দিছোঁ। মিহি মিহিকৈ কুটি লৈছিলোঁ। আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। ইমান বেছি বস্তুৰ দৰকাৰ নহয়, একদম কম বস্তুত আৰু ধুনীয়া, খাবলৈ বহুত ভাল লগা তৰকাৰী এখন হয়, সোৱাদ লগা। আৰু হালধি দি দিছোঁ মই তৰকাৰীখনৰ জোখমতে। এইখিনিয়ে পিঁয়াজখিনি ধুনীয়াকৈ হৈ গৈছে ভজা। আৰু ইয়াতে মই এতিয়া অকণমান দি দিছোঁ প্ৰথমে দালি, তাৰপিছত মই গোটেইখিনি ঢালি দিম ইয়াতে। এইখিনি এতিয়া ইয়াত মই ধুনীয়াকৈ দি দিছোঁ। আৰু দৰকাৰ হ'লে অকণমান পানী দি দিব পাৰি, আৰু নহ'লে এনেকৈ ডাঠকৈ খাওঁ বুলি ক'লে এনেকৈয়ে ৰাখিব পাৰি। আৰু নিমখটো চাই অকণমান 5 মিনিটমান উতল আহিবলৈ দিলেই আৰু ধুনীয়াকৈ আমাৰ তৰকাৰীখন হৈ যাব। আমাৰ মাটি দালি তৰকাৰী প্ৰায় হৈছেই। নিমখৰ জোখটো চাই, টেষ্টটো ধুনীয়াকৈ চাই লৈ পেলাই আমি নমাই দিব পাৰোঁ। ধুনীয়াকৈ আমাৰ মাটি দালি টেঙা তৰকাৰী হৈ গ'ল।
এয়া মই এখন বাটিত নমাই দিলোঁ ধুনীয়াকৈ। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এতিয়া মই অকণমান ওপৰৰ পৰা ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত দিলে আৰু অকণ বেছি সোৱাদ লগা হয়। টেঙা তৰকাৰীত ধনিয়া পাত এনেও ভাল লাগে। মই অকণ ধনিয়া পাত কাটি দি দিছোঁ। আৰু এনেধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।